হাই ভিউৱাৰ্ছ, মই গীতাশ্ৰী আজি মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। কেনে আছে আপোনালোক? আশা কৰোঁ ভালে আছে আৰু কুশলে থাকক আপোনালোক সকলো। আৰু মই প্ৰথমে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। মোৰ চেনেলটো চাই আপোনালোকে মোক উৎসাহিত কৰিছে আৰু পুনৰ অনুৰোধ জনাম যে চেনেলটো ভিডিঅ'বিলাক আপোনালোকে চাব, মোক উৎসাহিত কৰি কমেণ্ট জনাব আৰু বিভিন্ন ধৰণৰ মোক উপদেশ দি পেলাই মোৰ যিখিনি ভুল ত্ৰুটি আছে সেইখিনি আপোনালোকে শুদ্ধ কৰিবলৈ মোক সুবিধা দিব। আৰু আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে ভিডিঅ'টো চাব, অকল ভিউজ কৰি পেলাই থৈ নিদিব। আৰু আজিৰ দিনটো মই আপোনালোকৰ লগত কেনেদৰে কটাম সেয়া মই জনাবলৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আহকচোন এই ব্যস্ততাময় দিনবোৰ কেনেকৈ আমি কটাইছোঁ ভাগ বতৰা কৰি লওঁ। ছোৱালীয়ে আজি দুপৰীয়া বিস্কুট চিস্কুট কোচ খোৱা নাই, আলু দুটা লৈ মোক পিছে পিছে ঘূৰি ফুৰিছে আৰু মোক নকয় কি কৰিব লাগে। গতিকে মই আলু দুটা বইল কৰি ল'লোঁ। সেয়া তাৰ লগতে আজি চব্জি বনাবৰ কাৰণে মাছৰ লগত কিবাকিবি ঔটেঙা কচু এইবিলাক বইল কৰি লৈছোঁ, একেলগে দি দিছোঁ যাতে মোৰ সুবিধা হয়, সময়টো বাচি যায়। গতিকে এয়া ধুৱাই আছে, মই আলুকেইটা উলিয়াই লৈছোঁ। এয়া আলু বইল কৰি পেলাই মই উলিয়াই লৈছোঁ, তেনে কৰি লৈছোঁ। মই ইয়াত পিঁয়াজ কাটি দিছোঁ, হাতেৰে পিটিকিম। ইয়াত নিমখ হালধি দিব পাৰে। এতিয়া মই সেইটো দেখাম। এতিয়া আপোনালোকে দেখিলে এইকেইটা মই দিছে 5টা। এতিয়া মই এইটো বস্তু আপোনালোকক দেখাইছোঁ। এইটো হৈছে চিনি পাইছে চাগে বিস্কুটৰ গুড়ি। এইটো সেমেকা বিস্কুট, বিস্কুটৰ টেমাত যিবোৰ বিস্কুট থাকি যায় সেই বিস্কুটবিলাক মই এনেকৈ থৈ দিওঁ। আজি বিস্কুট দুটামান বিচাৰি লওঁ, ছোৱালীয়ে আনি পেলাই নিজে ইয়াক গুড়ি কৰি দিছে, মই অকণ মিহি কৰি লৈছোঁ। মিহি কৰিলে এতিয়া ইয়াত লেটিয়াই দিলেই হৈ যাব। গুড়িত মই লেটিয়াই লৈছোঁ। গোটেইখিনি বিস্কুটৰ গুড়ি নালাগে, সেইখিনি আকৌ টেমা এটাত ভৰাই থৈ দিব পৰা হ'ব। আপোনালোকে এটা কাম কৰিবচোন, বিস্কুটখিনি যেতিয়া গোটাই পেলাই টেমাত থ'ব, তাৰপিছত আপোনালোকে মিক্সিত দি পেলাই বা হাতেৰে হ'লেও গুড়ি কৰি পেলাই এতিয়া মই এটা এটাকৈ আলু চপ দিম। তেল সৰহকৈ দিলে আলু চপ কেইবাটাও দিব পাৰে আপুনি, খুব কম সময়তে হৈ যাব। এতিয়া মই তেলত আলু চপকেইটা ভাজি ল'ম। এয়া মই একেলগে 3টামান দি দিছোঁ। অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব পাৰে। এয়া ৰঙচুৱা হৈছে। আৰু ইয়াত আপোনালোকে মই কৈছোঁ নৰসিংহ ভেদাইলতা যি পায় তাত দিব পাৰে। মচন্দৰী চচন্দৰী যি ল'ৰা ছোৱালীয়ে যিবোৰ বস্তু সাধাৰণতে নাখায়, খালি তিতাজাতীয় বস্তু দিলে আৰু কোনো খাব। কিন্তু এতিয়া মই বিশেষকৈ অমিতাৰ কথা ক'ব পাৰোঁ। অমিতা বিশেষকৈ নাখায়, এই অমিতাটো ইয়াত যদি মিক্স কৰি পেলাই দি দিব পাৰে তেতিয়া কিন্তু বহুত লাভ হ'ব। আলু চপ হৈ গ'ল আৰু এতিয়া কণ কণ বহি আছে, কণ কণে খাব। মই এই অকণমান চচ দি দিছোঁ। কণ খাবলৈ কেনেকুৱা লাগিছে? গৰম হৈ আছে নেকি চাবা, বাক মাতি দিয়া খাবলৈ। এতিয়া ইহঁতে খওক, আমি চাহ অকণ খাই লওঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক জনাব আৰু ভিডিঅ'টো শেষলৈকে চাবলৈ চেষ্টা কৰিব। মই অতি কম সময়তে কম খৰচতে আপোনালোকক এটা ৰেচিপি দেখুৱালোঁ। এটা কথা কওঁ মই আপোনালোকক, সঁচাকৈ মই বিশেষ ৰান্ধনি কিন্তু কেতিয়াও নহয় দেই, কেতিয়াবা নকৰা এতিয়া কি হয় বনাই থাকোঁতে। গতিকে সেইখিনি আপোনালোকৰ পৰা মই শিকিবলৈকে বহুত আছে, গতিকে শিকিবলৈ চেষ্টা কৰি আছোঁ। গতিকে আহকচোন আপোনালোকৰ নিজৰ মাজত থকা প্ৰতিভাবোৰ এনেদৰে আমাৰ মাজত ভাগ বতৰা কৰিবলৈ চেষ্টা কৰক। আপোনালোক সকলোৱে পাৰিব, আগবাঢ়ি আহক মাত্ৰ। গতিকে আজি এই আলু চপৰ জৰিয়তে মই আপোনালোকৰ মাজত চিনাকিহে হ'ব খুজিছোঁ নতুনসকলৰ লগত। সেইবাবে আহক আমি সকলোৱে মিলি পেলাই নিজৰ নিজৰ প্ৰতিভাবিলাক আনৰ আগত উদঙাই দিম। আনে যাতে এইখিনিৰ পৰা উৎসাহ পায় আৰু তেওঁলোকৰ প্ৰতিভাখিনি আমাৰ লগত শ্বেয়াৰ কৰিবলৈ তেওঁলোকে সাহস পায়। গতিকে পুনৰ মই নতুনসকলক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। লাইক শ্বেয়াৰ কমেণ্ট কৰিব। পুনৰবাৰ অশেষ কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ।